এখন আইন আনক যিখন আইনে ৰাস্তাত থিয়কাই ফাঁচি দিব লাগিব এখন আইন আনক তেতিয়াহে যদি ভাৰতবৰ্ষ উন্নত পথত যাব হ'লে উন্নত পথত নাযায় কেতিয়াও নাযায়। নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰতো সদায় ভালেই, আগৰ নিচিনা সদায় নিচিনা জুই। আপোনালোকৰ কেনেকুৱা খবৰ ক'ব? আচলতে মানুহ বোলা প্ৰাণীটো হৈছে কি মই গম পোৱা নাই দেই। কি হৈছে মানুহবোৰ কেনেকৈ জীয়াই থাকিব বাৰু? অকণমানতো নিজৰ মগজটো নিজৰ হেৰিটোতো অকণমান বজাই ৰাখোঁ না। আমি মানুহ হিচাপে চিনাকি দিম কেনেকৈ? আমি যদি ইমান নিকৃষ্ট কাম কৰোঁ কেনেকৈ চিনাকি দিম মানুহ হিচাপে? অলপমানতো মানৱীয়তা বোলা বস্তুটো অকণমানতো ৰাখক। আপোনাৰ নিচিনাই আপোনাৰ মাতৃ নিচিনা এজনী মানুহ, আপোনাৰ ভণ্টি আছে, আপোনাৰ মা আছে, আপোনাৰ কি ক'ম আৰু ক'বলৈ ভাষা নাই কোনো। আচলতে এই পৃথিৱীখন ধ্বংস হ'ল বেছি দিন নাই আৰু যাব এখন যাব। আচলতে ইমান দিন আমি যদি নিকৃষ্টম যদি মানুহবিলাকে হওঁ ইমানকৈ, তেনেহ'লে বেলেগ প্ৰাণী কি ক'ম আমি? গৰু ছাগলীৰ নিচিনা মানুহ হওঁ না আমি। গৰু ছাগলীৰ নিচিনা বুলি ক'ব লাগিব এতিয়া। অকণমানো নাৰীক সন্মান কৰক। নাৰী বোলা বস্তুটো কি আচলতে? নাৰী পুতলা নেকি? যে আমি নচুৱাই পওঁ যে এই ধৰ্ষণ নিৰ্যাতন এইবিলাক কিয় কাৰণে? নাপায় অকণমান এখন আইন আনক যিখন আইনে ৰাস্তাত থিয়কাই ফাঁচি দিব লাগিব এখন আইন আনক তেতিয়াহে যদি ভাৰতবৰ্ষ উন্নত পথত যাব হ'লে উন্নত পথত নাযায় কেতিয়াও নাযায়। কাৰণ যদি কৰিবই মন আছে নহ'লে মা ভণ্টি নিজৰ ফেমিলিৰ লগত কৰক না। লোকৰ জীৱন এটা কিয় ধ্বংস কৰে? লোকৰ জীৱন এটাৰ লগত কিয় ইমান হেতালি খেলে আপোনালোকে? নেখেলিব। কান্দিবও নোৱাৰোঁ, হাঁহিবও নোৱাৰোঁ। এজনী যদি ছোৱালী যদি স্কুল যাব নোৱাৰে, এজনী ছোৱালী যদি ৰাস্তাত ওলাই ফুৰিব নোৱাৰে, এজনী ছোৱালী যদি কি ক'ম আৰু উপায় নাই।